নমস্কাৰ মই শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰী সচিব সাগৰিকা বৰপূজাৰী মই আপোনালোকক জনাব বিচাৰিছো যে আমাৰ লোক আদালত অনুষ্ঠিত হ'ব 13 আগষ্টত তো এই লোক আদালত আসলতে কি এই লোক আদালতটো এনেকুৱা এটা ব্যৱস্থা য'ত মানুহখিনিয়ে আহি পেলাই আপোচ মীমাংসাৰে নিজৰ বহু বছৰ ধৰি চলি থকা পুৰণা গোচৰো আহি শেষ কৰিব পাৰেহি ইয়াতে বিভিন্ন ধৰণৰ গোচৰ যেনেকৈ মটৰ ভেহিকেল গোচৰ যে আপোনাক ফাইন কাটিলে ট্ৰেফিকৰ তেনেকুৱা ধৰণৰ গোচৰ বা মটৰ এক্সিডেন্ট ক্লেইম ট্ৰিবিউনেলৰ গোচৰ যোনবিলাক আপোনালোকৰ এক্সিডেন্টৰ পইচা ক্লেইম কৰি গোচৰ কৰিছে তেনেকুৱা ধৰণৰ গোচৰ যিকোনো সিভিল গোচৰ বা যিকোনো আপোনাৰ সৰু সুৰা কেছ ধৰক মাৰপিটৰ যোনবিলাক কম্পাউণ্ডেবল কেছ বুলি আমি কওঁ সেই গোচৰবিলাক লোৱা হ'ব বা চেক বাউন্সৰ গোচৰ এই সকলোখিনি গোচৰ ইয়াতে লোৱা হ'ব আৰু এই আপোচ মীমাংসাৰে শেষ কৰিলে গোচৰটো আপোনালোকৰ সেইদিনাখনে নিষ্পত্তি হৈ যাব অকল 13 তাৰিখ বুলিয়ে নহয় আমি 13 জুলাইৰ পৰাই প্ৰতিখন কোৰ্টে প্ৰি সিটিং লৈ আছে এই লোক আদালতৰ এই প্ৰি সিটিংত যিখিনি মানুহে আহি নিজৰ গোচৰখিনি আপোচ মীমাংসাৰে নিষ্পত্তি কৰিলে মই সকলোকে অভিনন্দন জনাইছো আৰু যিসকলে আপোচ মীমাংসাৰে প্ৰি সিটিং বিলাকক গোচৰবিলাক নিষ্পত্তি কৰিব পৰা নাই সেই সকলক মই আহ্বান জনাইছো তেওঁলোকে যাতে 13 আগষ্টৰ দিনা আদালতত উপস্থিত হৈ পেলাই নিজৰ গোচৰখিনি আপোচ মীমাংসাৰে নিষ্পত্তি কৰে অকল কোৰ্টত চলি থকা কেছেই নহয় যিবিলাক বেংকৰ লোন যিবিলাক আপোনালোকে অনাদায় লোন বিলাক আপোনালোকৰ চলি আছে বা ইলেক্ট্ৰিচিটিৰ অনাদায় বিলৰ যোনখিনি আপোনালোকৰ গোচৰ চলি আছে কোৰ্টত নহয় ইলেক্ট্ৰিচিটি বৰ্ডৰ তাতে চলি আছে সেইখিনি গোচৰো লোক আদালতত লোৱা হ'ব বা বিএছএনএলৰ টেলিফোনৰ যোনখিনি গোচৰ সেই সকলোখিনি গোচৰো আপোনালোকে ইয়াতে আহি পেলাই লোক আদালতত আপোচ মীমাংসাৰে আপোনালোকে নিষ্পত্তি কৰিব পাৰে আৰু লোক আদালত বুলি আপোনালোকক ফাইন বা হেৰিত অলপ ৰেহাই দিয়াৰ ব্যৱস্থা আছে তো হেতু কাৰণে মই আহ্বান জনাইছো আপোনালোকে আহি লোক আদালতত আমাক সাপোৰ্ট কৰক আৰু কৰি পেলাই নিজৰ আপোচ মীমাংসাৰে নিজৰ গোচৰখিনি নিষ্পত্তি কৰিব